নমস্কাৰ মোৰ চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য নতুন ভিডিঅ'ৰ মাজলৈ। আজি খুব ধুনীয়া চাদৰ মেখেলা কেইযোৰমান দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। গোটেই কেইযোৰে বহুত বেছি ধুনীয়া হয় আৰু যদি ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। এইযোৰ দেখুৱাইছোঁ খুব ধুনীয়া কালাৰ, একদম পাতল কালাৰ এটা হয়। কণ্ট্ৰাষ্ট ডিজাইন কৰি বনোৱা হৈছে, গাটো তেনেকুৱা কমলা কালাৰেদি কণ্ট্ৰাষ্ট কৰা হৈছে আৰু আঁচলত কণ্ট্ৰাষ্ট কৰা হৈছে। গাটোত খুব ধুনীয়া কালাৰ এটা বেঙুনীয়া, পাতল বেঙুনীয়া কালাৰ এটা বৈ দিয়া হৈছে। বহুত বেছি মৰম লগা হয় এই যোৰাটো। যদি এই যোৰাটো আপোনালোকৰ মন পচন্দৰ পৰিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। বহুত বেছি ধুনীয়া হয়, লগতে আপোনাৰ দহিখিনি গুঠি দিয়া আছে। নেক্সট দেখুৱাইছোঁ আন এযোৰ চাদৰ মেখেলা। এইযোৰো হৈছে খুব ধুনীয়া চিম্পুল ডিজাইনৰ চাদৰ মেখেলা। এই কাপোৰযোৰো আপোনালোকে কালাৰ নাযায়। যদি এই কাপোৰযোৰ আপোনালোকে ল'ব বিচাৰে ল'ব পাৰিব। খুব ধুনীয়া কালাৰ হয় এই কাপোৰযোৰৰো। অকল ৰঙৰে বুটাখিনি দিয়া আছে। এই কাপোৰযোৰৰ মূল্য আছে মাত্ৰ 1000 টকা। যদি আপোনালোকে ল'ম বুলি ভাবিছে ল'ব পাৰিব, কালাৰ নাযায়। খুব ধুনীয়াকৈ দেখুৱাই দিলোঁ। নেক্সট দেখুৱাইছোঁ ইয়াৰে মেখেলাখন। এইখন থাকিব মেখেলা। যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আপোনালোকে যদি গুৱাহাটী শিলপুখুৰী চানমাৰী গুৱাহাটী ক্লাবৰ হয় কেছ অন ডেলিভাৰী পাব আৰু যদি দূৰৰ হয় অনলাইন পে'মেণ্ট কৰি ল'ব লাগিব। নেক্সট দেখুৱাইছোঁ আন এযোৰ চাদৰ মেখেলা। এইযোৰ চাদৰ মেখেলা বহুত বেছি ধুনীয়া হয় আৰু এই চাদৰ মেখেলা পিন্ধি আপোনালোকে ভাল পাব। একদম কোমল আছে, কালাৰ নাযায়। মই যিহেতুকে ভিডিঅ'ত বেছিভাগ কালাৰ নোযোৱা চাদৰ মেখেলা দেখুৱাই থাকোঁ। যদি আপোনালোকে ল'ম বুলি ভাবে ল'ব পাৰিব। বহুত বেছি মৰম লগা হয় এই কাপোৰযোৰৰ। এই কাপোৰযোৰৰ মূল্য আছে মাত্ৰ 1000 টকা। যদি আপোনালোকৰ ভাল লাগিছে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। খুব ধুনীয়াকৈ মই মেখেলাখনো দেখুৱাই দিলোঁ। নেক্সট দেখুৱাইছোঁ আন এযোৰ চাদৰ মেখেলা। এইযোৰ থাকিব সেউজীয়া কালাৰত। সেউজীয়া কালাৰটো অলপ বগা বগা আহিছে, কিন্তু এইটো ধুনীয়া সেউজীয়া কালাৰৰ হয়। এই কাপোৰযোৰো আপোনালোকে ল'ব পাৰিব মাত্ৰ 1000 টকাত। যদি আপোনালোকৰ ভাল লাগে স্ক্ৰীনশ্বট ল'ব আৰু হোৱাটছআপ কৰিব। আৰু যদি আপোনালোকে মোৰ ঘৰত আহি ল'ব বিচাৰে মোৰ ঘৰত আহি ল'ব পাৰিব। মোৰ ঘৰ শিলপুখুৰীৰ ওচৰতে হয়, গান্ধী বস্তিত। যেতিয়া আপোনালোকে আহে মই তেতিয়া লোকেশ্যনটো দি দিম। নেক্সট দেখুৱাইছোঁ এইখন মেখেলা। মেখেলাখনো বহুত বেছি ধুনীয়া হয়। আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ভিডিঅ'টো